হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো আজিৰ খণ্ডটিত অভিক দেউতাকে ৰিয়াক জেলৰ পৰা লৈ আনিবলৈ 1 লাখ টকাৰ চেক এখন দিব। কিন্তু বেংকত জমা কৰি গম পাব যে চেকখনত দেউতাকে চাইনটো ভুলকৈ মাৰি পঠাইছে আৰু ঘৰলৈ আহি অভিয়ে এইখন নাটক কিন্তু একেবাৰে ভাল নেলাগিল বুলি দেউতাকক ধমকি দিব। এতিয়া বাৰু দেউতাকে অভিৰ লগত এইবোৰ কৰি ভাল নকৰিলে নেকি জানিবলৈ পাব আজিৰ আহিব লগা খণ্ডটিত। আৰু আনফালে অৰ্ণৱে চলোৱা টমটমখন যে সেই ল'ৰাজনেহে চলাম বুলি আহিছিল বুলি দেৱযানীক কোৱা কথাষাৰি আজি অৰ্ণৱক দেৱযানীয়ে ক'ব। এতিয়া বাৰু অৰ্ণৱে টমটমখন এৰি আকৌ বেলেগ কাম বিচাৰি হাবাথুৰি খাব লগা হ'ব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক বৰষুণ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।